তইনো এইবোৰ কি বুজিবি এইবোৰ বহুত পুৰণা দিনীয়া গান এই গানবোৰ জাতি মাটি লৈ গোৱা গীত এই গানবোৰ আমাৰ তেজৰ হিয়াই হিয়াই আছে এইবোৰ বহুত মহত্বপূৰ্ণ গান বাৰু গোপাই মই কি কৰিম সেইটো পিছত কথা তুমি বাৰু কাইলৈ কি কৰিবা হয় নি আমাৰ দিনত আকৌ এইবোৰ নাছিল আমি সকলোবোৰ পাতাকালৈ ওলাই গৈছিলোঁ হয় পিছে হয় বাৰু গোপাই আমিও যদি স্বাধীন দেশৰ নাগৰিক আমি এতিয়াও পৰাধীন হৈ আছোঁ যদি তোমালোকৰ নিচিনা কণ কণ শিশুবোৰ আগবাঢ়ি নাহে তেন্তে আমি সদায় পৰাধীন হৈয়ে থাকিম হয় স্বাধীনতা দিৱসত কোনো ওলাই নাহে বোমা বিস্ফোৰণ হয় বুলি সেইবাবে আমি পৰাধীন আমি তোমালোকৰ নিচিনা শিশুবোৰৰ ওপৰতে ভৰসা কৰি থাকিব লাগিব আৰু এইবোৰ বহুত ডাঙৰ কাহিনী মই তোমাক থুলমূলকৈ কৈছোঁ শুনা আগতে আমাৰ দেশখন ব্ৰিটিছৰ হাতত আছিলে ব্ৰিটিছৰ পৰা দেশখন নিজৰ কৰিবৰ বাবে ডাঙৰ ডাঙৰ মানুহবোৰ জৱাহৰলাল নেহেৰু মহাত্মা গান্ধীয়ে আন্দোলন কৰিছিল এই আন্দোলনত ডেকা বুঢ়া জীয়ৰীসকলে একদম দেহ পান দি প্ৰতিবাদ কৰিছিল তাৰ ফলতে আমাৰ দেশখন স্বাধীন হৈছিল আৰু সেই স্বাধীনৰ দিনটো আছিল 15 আগষ্ট সেইবাবে আমাৰ 15 আগষ্ট দিনটোত স্বাধীনতা দিৱস পাতে এইবোৰ বহুত ডাঙৰ কথা যেতিয়া আমি সৰু আছিলোঁ চাৰিওফালে মানুহৰ দৌৰা ধপৰা লাগিছিল আমি তেতিয়া কথাবোৰ বুজি নাপাওঁ আমি তেতিয়া দৌৰা ধপৰা কৰা মানুহবোৰক সুধিছিলোঁ কলৈ যায় পিছে কৈছিলে আমি আন্দোলনলৈ যাওঁ সেইবোৰ কথা ভাবিলে আমাৰ নোম থিয় হৈ উঠে বোপাই এইবোৰ বহুত ডাঙৰ কথা এইবোৰ বহুত ডাঙৰ আন্দোলন হৈছিল চৌদিশে কেৱল হত্যা লুণ্ঠন এইবোৰে হৈছিল বোপাই বোপাই মই ইমানো সৰু নাছিলোঁ মোৰ বয়স 6 বছৰমান হৈছিল মই দেশ সেৱা কৰিবলৈ সেই সময়ত সময় নাপালোঁ সেইবাবে মই আৰ্মিত যোগদান কৰিলোঁ বোপাই আমি সৰু থাকোঁতে আন্দোলনৰ সময়ত কি যে দিন আছিলে মোৰো তোমালৈ শুভেচ্ছা থাকে ৰ'বাচোন মই কিতাপখন পঢ়ি আছোঁ নহয় তেনেহ'লে ব'লা
আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৭৪তম স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ।